এখন অটো যাত্ৰী ২৭ গৰাকী শেষ নহয়হে নহয় এজন এজনকৈ যাত্ৰী ওলাই আহিছে অটোখনৰ পৰা হতবাক আৰক্ষী উত্তৰ প্ৰদেশৰ আৰক্ষী বিষয়াসকলে দেওবাৰে অত্যাধিক দ্ৰুতগতিত অহা এখন অটো ৰখাইছিল ফতেহপুৰৰ বিন্দুকী কোতৱালী অঞ্চলৰ ওচৰতে ৰখাইছিল অটোখন আৰু তাৰ পাছৰ যিটো দৃশ্য সেয়া দেখিলে আপুনিও হতবাক হ'ব এখন অটোত ঠেলি হেঁচি বহি আহিছে ২৭জন লোক লগে লগে প্ৰত্যক্ষদৰ্শীয়ে দৃশ্য বন্দী কৰিলে কেমেৰাত ১ ২ ৩ ৪ মুঠতে ওলাই আছে শেষ নহয়হে নহয় প্ৰাপ্তবয়স্ক আৰু শিশু দুয়োকে ধৰি মুঠ ২৭জন যাত্ৰীৰ সৈতে অভাৰলোড কৰা এখন অটো ৰখাৰ পাছত আচৰিত সকলো ঈদৰ নামাজ পঢ়ি উভতি আহিছে এনেকৈ এইসকল সহযাত্ৰী পিছে আৰক্ষীয়ে বা কি পদক্ষেপ লয় এওঁলোকৰ ক্ষেত্ৰত